হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক এখন নগৰ দেখুৱাবলৈ লৈছোঁ। এয়া কিন্তু ফৰেন কাণ্ট্ৰি থকা নগৰ নহয় দেই, আমাৰ গুৱাহাটীতে থকা নগৰ। আহকচোন চাওঁ নগৰখন কেনেদৰে নিৰ্মাণ কৰিছে। আমি আহিছোঁ খাৰঘুলি ৰাস্তাইদি দেই, ডনবস্কো ইনষ্টিটিউট আছে যে সেইপিনেদি। আৰু আপোনালোকে এই নগৰখন চাবৰ কাৰণে নুনমাটি ৰিফাইনেৰীটো আহিব পাৰে। ইমান সুন্দৰ হৈছে আমাৰ গুৱাহাটীখন, সঁচাকৈ দেই। গছ বন পাহাৰ নিজৰাৰে অপূৰ্ব মানে আমাৰ অসম দেশ। এতিয়া আমি আহি পাই গ'লোহি সৃষ্টিনগৰ, লিখা আছে দুৱাৰমুখতে সৃষ্টিনগৰ বুলি। একদম সোমোৱাৰ লগে লগে আমি যেন ইউৰোপ কাণ্ট্ৰি বা ফৰেন কাণ্ট্ৰিত যেন সোমাইছোঁ এনেকুৱাহে লাগিছে। ইমান ধুনীয়া ধুনীয়া ঘৰ ইয়াতে ধুনীয়াকৈ সজাই দিছে, গছ ফুল লগাই ঘৰবিলাকত। অৰ্কিডো দেখিলোঁ গেটৰ সন্মুখত লগাই দিয়া। থাকিবলৈ যেন ঘৰবোৰ দেখি মজা লাগিছে মানে। আৰু আকাশখন কিমান ফৰকাল চাওকচোন, মানে চাবলৈ চিনেৰীবিলাক বহুত ভাল লাগিব ইয়াৰ পৰা মানে গোটেই আকাশখন ফৰকাল দেখা যায়। আৰু ইয়াতে ব্ৰহ্মপুত্ৰ নদীখনো আছে। তেওঁলোকে গোটেই পাহাৰখনেই মানে সুন্দৰভাৱে কাটি পেলাই ঘৰবিলাক নিৰ্মাণ কৰিছে। ইয়ালৈ আহিলে কিন্তু অফিচ ৰুমত পাৰ্মিশ্যন লৈ এই সৃষ্টিনগৰখন চাব পাৰিব। আৰু আপোনালোকে যদি কোনোবাই ঘৰ কিনিবলৈ মন কৰে, আপোনালোকে ইয়াতে যোগাযোগ কৰি কিনিও ল'ব পাৰে। মানে সুন্দৰকৈ নিৰ্মাণ কৰিছে, গছ ডাষ্টবিনো দি দিছে চাওকচোন। ইয়াত কেইবাটাও কেটেগৰীৰ ঘৰ আছে, যেনেকুৱা কেটেগৰী আপোনালোকক লাগে তেনেধৰণৰে আপোনালোকে ঘৰ কিনি ল'ব পাৰিব। এয়া তলতো এয়া নিৰ্মাণ কৰি আছে মাজৰ সেইখিনি। ইয়াতে হৈছে মানে ব্ৰহ্মপুত্ৰখন যে ধুনীয়াকৈ ইয়াৰ পৰা দেখি থাকি আৰু এইবিলাক নিৰ্মাণ কাৰ্য চলি আছে, দেখিছেনে। ইউৰোপ কাণ্ট্ৰিলৈ মই গৈছিলোঁ ছোৱালী থকাৰ কাৰণে, একদম ইউৰোপ কাণ্ট্ৰি থকা গতেই লাগিছে অলপ সময় থাকি সেই অনুভৱটো কৰি। দেখিছেনে এই যে ঠাইখিনি ব্ৰহ্মপুত্ৰ ফুটি আছে, এয়া হৈছে ব্ৰহ্মপুত্ৰ সেয়া। আৰু আকাশখন কিমান ফৰকালৰ চিনেৰী, কিমান ভাল লাগিছে চাওকচোন। কেতিয়াবা আপোনালোকে মন গ'লে পাৰ্মিশ্যন লৈ এই নগৰখন চাব পাৰিব। এতিয়া ইয়াতে ৰিজৰ্টো বনাই আছে, সম্ভৱ ৰিজৰ্টখন হৈ গ'লে ইয়াতে টিকেট লৈ পেলাই আহিবলৈ দিব। এতিয়া ইয়াত অফিচ ৰুমত জানিব পাৰিলোঁ এইটো নিৰ্মাণ কৰা কোম্পেনীটো কলকাতাৰ, তেওঁলোকে নিৰ্মাণ কৰি আছে। কিন্তু দুখো লাগিছে দেই, পাহাৰখন যে কাটি কাটি এই ঘৰবোৰ বনাইছে। আমাৰ দেখোন পাহাৰৰ গছ গছনি এনেকৈ থাকিলে নাইকিয়াই হৈ যাব। কিন্তু ঘৰবিলাকৰ ৰূপকেইটা দেখিছানে, অলপ ডেমেজ হৈ গৈছে কিন্তু। ঘৰ বিল্ডিঙৰ কাম চলি আছে যে সেইকাৰণে খুটখাট শব্দবিলাক আছে। মই ভিডিঅ'টো মানে একদম এজ ইট ইজ দিছোঁ দেই। এওঁলোকে আকৌ ব্ৰহ্মপুত্ৰৰ সেয়া সৌন্দৰ্য উপভোগ কৰি আছে দেই। গাড়ীখন ৰখাই লৈছে, কিমান ধুনীয়া লাগিছে চাওকচোন। ঘাঁহ সেয়া ধুনীয়া ধুনীয়াকৈ ঘাঁহো লগাই দিছে ৰাস্তাৰ কাষত। ইফালে আমাৰতো নেচাৰেল গছবিলাক আছেই, প্ৰকৃতিয়ে দিয়া। মোৰ ফটোখন লওঁতে কিন্তু ইউৰোপ কাণ্ট্ৰিৰ মানে জাৰ্মানীত যেনেকৈ এইবিলাক দেখিছিলোঁ সেই ফিলটো অনুভৱ কৰি কৰি মই একদম ফটো লৈ আছোঁ দেই। মই যেন অসমত আছে, মোৰ মনলৈ অহাই নাই। ইউৰোপ কাণ্ট্ৰিত থকা গতেহে মোৰ লাগিছে। সেইফালে লেঙা কুৰুৱা সেইখিনি ঠাইখিনিও ইয়াৰ পৰাই দেখা পোৱা যায়।